মই প্ৰাঞ্জলপতি হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাজ্যত এতিয়াও বন্যাত্মৰ মাজত হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ৰাজ্যৰ যিসমূহ প্ৰান্তত এতিয়া বানে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে, সেইসমূহ প্ৰান্তত এতিয়া বিভিন্ন ঘৰতো এতিয়া পানী সোমাইছে। সেই দৃশ্যাংশ ইতিমধ্যে দেখি আছে। এনে ধৰণৰ ঘৰৰ ভিতৰৰ পৰা যিসমূহ সামগ্ৰী পাৰে তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিছে। সেই দৃশ্যাংশ এই মুহূৰ্তত জনাম, কিন্তু প্ৰথমেই গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আমি আপোনালোকক যে কেনে ধৰণৰ ৰাজ্যত এতিয়া বানে সংকাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাই গৈছো সেই গুৰুত্বপূৰ্ণ খবৰ। অসমৰ প্ৰান্তে প্ৰান্তে বানৰ সংকাৰ। সপোনৰ ঘৰটোৰ ভিতৰত এতিয়া একাঠু পানী। ভয়ংকৰ বানত প্ৰাণ গ'ল ৩জনকৈ লোকৰ। নলবাৰীতো এগৰাকী লোকৰ মৃত্যু হৈছে, বাক্সাতো মৃত্যু হৈছে, বিভিন্ন প্ৰান্তত মৃত্যু মুখতো পৰিছে বানৰ ফলত। ৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বানত। জনাই গৈছো সেই গুৰুত্বপূৰ্ণ খবৰ। ২২খন জিলাৰ ৫ লাখ লোক ভয়ংকৰ বানৰ কবলত। ৰাজ্যজুৰি শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলতে নৈসমূহৰ জলপৃষ্ঠ উফন্দি উঠিছিল। ফেৰী সেৱা বন্ধ কৰি দিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু এই মুহূৰ্তৰ সেই খবৰ বজালি নলবাৰীত অত্যাধিক বান পৰিস্থিতি। নলবাৰী, বৰপেটা, লখিমপুৰ, তামুলপুৰ, দৰং, কোকৰাঝাৰ আদি বিভিন্ন অঞ্চলত বানে ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছিল। আৰু সেইসমূহ তথ্য আমি আপোনালোকক জনাই গৈছোঁ। অসমৰ প্ৰান্তে প্ৰান্তে বানৰ এতিয়া সংকাৰী ৰূপ। সেই দৃশ্যাংশও আমি দেখুৱাবলৈ চেষ্টা কৰিম, কিয়নো এতিয়া ৰাজ্যজুৰি বানে সংকাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। কিছু বান বিভিন্ন প্ৰান্তত কমিছে যদিও এতিয়াও কিন্তু বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰি আছে। দৃশ্যাংশ আপোনালোকে দেখি আছে। এনেধৰণৰ বাহন উটি গৈছিল, কাৰণ ৰাজপথৰ ওপৰেদিও এতিয়া পানী বাগৰিছে। আৰু এনেধৰণৰ দৃশ্যাংশ দেখিছে। বিভিন্ন প্ৰান্তত কালভাৰ্ট উটুৱাই লৈ গৈছে, বিভিন্ন প্ৰান্তত দলং উটুৱাই লৈ গৈছে। বানে সংকাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। দুটা উইণ্ডত দুটা দৃশ্যাংশ দেখি আছে। অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া এই দৃশ্য দেখিবলৈ পোৱা গৈছে। সপোনৰ ঘৰটোৰ ভিতৰত এতিয়া পানী। তোমার কুলকি বাল